বিহুৰ আগদিনাক উৰুকা বুলি কয় তো উৰুকাৰ দিনা আমি ভালকে খালোঁ ৰবিবাৰ আছিল যিহেতু চবৰে অফিচ কলেজ নাছিলে সেইদিনা ইয়া মাছ আনিছিলে মাছ এই হ'ল ৰৌ মাছ আনিছিলে ৰৌ মাছখিনি আকৌ ধুনীয়াকৈ হালধি নিমখ দি ভাজিব ওলাইছে মায়ে তো ভাজা কামখিনি কৰি আছে তাৰপিছত বতৰটো ইমান ঠাণ্ডা আছিলে তো ঠাণ্ডা দেখাবা মই দেখাইছিলে 12টা বজাতো কুঁৱলী পৰি আছিলে তাৰপিছত মই দেৰিকৈ চাহ খালোঁ চাহ পিঠা তো বিহু বুলি ক'লে পিঠা নহ'লে আৰু বিহু যেন নালাগে তাৰপিছত মাছখিনি ফ্ৰাই কৰা হ'ল অলৰেডি তাৰপিছত এতিয়া চব্জিখিনিও কাটিম মছলা আলু ফুলকবি দি বনাব পিঁয়াজ ৰহুন আদা চেলাইছে মাংস বনাব আলু মটৰ চেলা হৈছে তাৰপিছত মাহৰ দালি বনাব বিহুত মাহৰ দালিটো মেইন দেই মাহে খাৱাটো তাৰপিছত মাহৰ দালি বনাইছে ফুলকবি আলু দি বিলাহীও দিছে ইয়াত মাংসৰ তৰকাৰীটোও বনাইছে বিহুৰ ভাত খাইছিৰি দি মাহৰ দালি মাছৰ তৰকাৰী আলু দি ফুলকবি দি মাছৰ মুড়ি ঘণ্টা লগত আছে চিকেন তাৰপিছত ভাত আছে তো বিহুৰ সাজ খুব ধুনীয়াকৈ খালোঁ ভালকৈ তাৰপিছত দেখাই আজি হ'ল 15 জানুৱাৰী আজি হ'ল বিহুত পিঠা নহ'লে কিহৰ বিহুতো ধুনীয়াকৈ পিঠা আৰু চাহ খালোঁ চাহ খাই আকৌ কমলা টেঙা আছিলে ঠাণ্ডাৰ দিনত কমলা টেঙা বিহু হওক থাকেই আৰু কমলা টেঙাটো ধুনীয়াকৈ চেলাই মই কাটি মছলা চছলা দি চব খাম তো আপোনালোকে চাওক মই ধুনীয়াকৈ চেলাই আছোঁ আৰু এতিয়া ধুনীয়াকৈ চেলাই কাটি লওঁ To the city streets, we began to feel the fire. We rise like tall buildings as the chemicals they take us higher. তাৰপিছত ৰেডি হৈ গ'ল কমলা নিমখ দিছোঁ জলকীয়া গুড়ি দিছোঁ তাৰপিছত বাকলখিনিতো খালীটো হ'ব ন চাফাও কৰিব লাগিব চাফা কৰি মই বাল্টিত থৈ দিলোঁ তাৰপিছত বিহু বুলি ক'লে আকৌ দৈটো মেইন তো দৈ নহ'লেও বিহু আধৰুৱা যেন লাগে দৈ চাইছোঁ কি ধুনীয়া টেষ্টি মাখন টেষ্টি দৈ দৈও খালোঁ তাৰপিছত আজিও মাছৰ তৰকাৰী আছিলে মাছ আৰু আলু দি বনাইছে কাৰণ মানুহ এটা নাই আজি যিহেতু তো মাছৰ তৰকাৰী খালোঁ তাৰপৰা খাম তাৰপিছত ভাত বনাইছে তাৰ লগত মটৰৰ ঘুগুনিও বনাইছে ইয়াত ওলাই থৈ দিছে মটৰৰ ঘুগুনি তো বিহুটো এনেকৈ চেলিব্ৰেট কৰিলোঁ সকলোকে মোৰ ফালৰ পৰা বিহু